আচ্ছা মাইকেল তুমি উঠাচোন তোমাক এটা প্ৰশ্ন কৰিব পাৰবা না নাই পাৰিম স্যাৰ আচ্ছা তই বিকিৰ পৰা 5 টাকা ধাৰে লৈছা স্যাৰ কি আৰু মই ধৰাই ধৰি লচোন তই স্যাৰ নধৰু মই তই বিকিৰ পৰা 5 টাকা ধাৰে লৈছা স্যাৰ নৰাই মই 5 টাকা ধাৰে ধৰি লবা দিছো তো স্যাৰ কি হব এন্দৰ লগত শিক্ষক দিব কিবা কৰম ভাষণ দিবা দিব পাৰবিতা তোমাৰে এই ভাষণ দিয়া কাল निकला भाषण दिबा नसले দিবা লাগব তো কাম নাই यार মুখেদি মাতে নলাই তই দিবি না ভাষণ ও মই দিম অ দিবি মই দিম দে দিব লাগে মই দিম নমস্কাৰ তোমালোকে কোৱাচোন কি দিব আজি শিশু দিব আজি শিশু দিৱস নেকি কোনে ক'ব পাৰবি কচোন বাৰু এই ভিতৰি আজি শিক্ষক দিব এ বাবা কিয় ইমান হাল্লা কৰা সেনকে ক'ব নাপায় ন ই নাজানে তাক শিকাই দিব লাগে নেটো নাছনে তোমালোকক আজি কাৰ জন্মদিন বুলি ক'লো মই আৰু তেওঁৰ এই জন্মদিনটোকে আজি কি শিক্ষক দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ বিশ্বত বুলি ক'লে ভুল হ'ব আমাৰ কি সমগ্ৰ ভাৰতবৰ্ষত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ উপজা দিনটো কি বুলি কি দিৱস হিচাপে পালন কৰিব কৈছে আমাক শিক্ষক দিৱস আজি আমি এই শিক্ষক দিৱসৰ আৰম্ভত আমি তোমালোকৰ মাজত এটা কিছু আমি কি এটা অনুষ্ঠান এটা ৰাখিম ধৰি লোৱা আকস্মিক বক্তৃতা হয় না বাক্য ৰচনা পাৰিবানে নাই তোমালোকে পাৰিম আচ্ছা মই যাকে সুধো তোমালোকে ক'বা মই প্ৰথম আকস্মিক বক্তৃতাৰ বিষয়ে তোমালোকক সুধিম প্ৰথম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে ক'ব লাগিব মই বিকিক ক'ব দিছো এই বাবা কি কৰে নাপায় এতিয়া স্যাৰ আজি শিক্ষক দিৱস না শিক্ষক দিৱস হ'লে আজি মোৰ জন্মদিন নহয় নহয় আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন স্যাৰ আপুনি কুটা লং পেন্ট পিন্ধে এ কি ক'বা এই বাবু মোৰ এইটো গাজৰত লাগি ফুটি গেল মই মাষ্টৰ না নহ'লে নিপিন্ধোতো এনেকে যা পঢ়া বা স্যাৰে পাৰি গেল ভালে হ'ল এতিয়া পন্থক মই কেইটামান প্ৰশ্ন কৰিম প্ৰশ্নগিলাখনৰ উত্তৰ দিবি দেই চলিহা এ মজা এই বিকি কচোন কোন প্ৰথমে সুৰংগ কোনে শুনছিল কেছে আৰু কুঞ্চি তাৰপিছত আমাৰ ঘটং মটঙীয়া কবি ঘটং মটং উঠা তই কোন প্ৰথমে পাহাৰ কোনে ফুটাইছিল এতিয়া সিংহাম তো প্ৰশ্নটো মই ক'ব পাৰবি না পাৰিম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় না গতিকে এতিয়া শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় আজি বঢ়িয়া উত্তৰ দিছা আচ্ছা মাইকেল তুমি উঠাচোন তোমাক এটা প্ৰশ্ন কৰিব পাৰবা না নাই পাৰিম স্যাৰ আচ্ছা তই বিকিৰ পৰা 5 টাকা ধাৰে লৈছা স্যাৰ কি আৰু মই ধৰাই ধৰি লচোন তই স্যাৰ নধৰু মই তই বিকিৰ পৰা 5 টাকা ধাৰে লৈছা স্যাৰ নৰাই মই 5 টাকা ধাৰে ধৰি লবা দিছো তো স্যাৰ হ'ব দে কি হব এন্দৰ লগত বাবা আজিতো আমি বহুতখিনিয়ে কৰিলো হয় না গতিকে এতিয়া তোমালোকে ভালদৰে ঘৰত পঢ়া শুনা কৰিবা যেনেকৈ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ যিটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় তোমালোকে শিক্ষক হোৱাৰ কাৰণে চেষ্টা কৰিবা আমি বহুখিনি আজি হাঁহি ধেমালি কৰিলো হয় না নহয় আচ্ছা ঠিক আছে আজিৰ কাৰণে ঘৰত যোৱা হ'ব না কি হ'ব চুলি কেইটা লগতো চালা মোৰে মাথা নষ্ট